সেইদিনা যে মই কৰ্দৈ কাটিছিলোঁ সেই কৰ্দৈখিনি আচলতে তেল দিয়া হোৱাই নাই। কৰ্দৈখিনি যিহেতু বেছি পকি যোৱা আছিলে সেইকাৰণে মই কৰ্দৈখিনি এনেকৈ কাটি মেলি নিমখ হালধি সানি 3 দিনমান ৰ'দত দিলোঁ। দি পেলাই এতিয়া মানে মই আজি ভাবিছোঁ কৰ্দৈখিনি অকণমান শুকান হ'ল, তাকে তেল দিওঁ বুলি তেল দিব ওলাইছোঁ। সেয়ে মই কেৰাহীখনত তেল গৰম হ'ব দিছোঁ আৰু এইফালে টাৱাখনো পাতি দিছোঁ, কাৰণ তাত মই মছলাখিনি মই ৰেডি কৰি লওঁ। এয়া মই কেইটামান শুকান জলকীয়া লৈছোঁ, বেছি লোৱা নাই বাৰু শুকান জলকীয়া। আৰু এইফালে লৈছোঁ এয়া কেইটামান মিঠি বাখৰ। এইখিনি অকণমান ভাজি ল'ম। ইয়াতে আচলতে চবো দিব লাগে, চব দিলে আচাৰৰ সোৱাদটো বৰ ভাল লগা হয়। কিন্তু মোৰ চবখিনি ক'ত আছে মই বিচাৰি পোৱা নাই। বিচাৰি পালে মই সেইখিনি দিম বাৰু, পিছত হ'লেও একো নহয়, পিছত দিলেও একো নহয়। এইফালে মোৰ কেৰাহীখনত তেল গৰম হৈ আছে আৰু এয়া বগা সৰিয়হ দিলেও আচাৰখিনিৰ সোৱাদটো বৰ ভাল হয়। এইফালে মোৰ তেল গৰম হ'ব হ'ল। এইফালে মোৰ মছলাখিনি থেতালি লওঁ, মানে তেলখিনি মোৰ গৰম হৈ গ'ল। বাকী মই তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ সময়টোত মই এইখিনি মানে থেতালি ল'লোঁ, বহুত ভালকৈ গুড়ি কৰা নাই, আধা কৰি থৈ দিছোঁ। বাকীখিনি এনেকৈ দি ইয়াতে মই এয়া ধনিয়াৰ গুড়া অলপ দিম আৰু জিৰাৰ গুড়া অলপ দিম। দি এনেকৈ এই বাচনটোতে মই 3 দিনমান ৰ'দত মেলি দিম। জিৰাৰ গুড়া দিলোঁ, এয়া ধনিয়াৰ গুড়ি দিলোঁ, বহুত দিয়া নাই। বাকী এয়া মানে বগা সৰিয়হৰ গুড়ি এয়াও দিম 2 চামুচমান হৈ গ'ল। বাকী এতিয়া মই এইখিনি এনেকৈ 3 দিনমান ৰ'দত দি থ'ম, তাৰপিছতহে মই বটলত ভৰাম। কৰ্দৈখিনি বহুত পকি যোৱা আছিলে, সেইকাৰণে কাটি মই 3 দিন মানে ৰ'দত দিলোঁ। অলপ কেঁচা হ'লে ভাল, বেছি পকা আছিলে কৰ্দৈখিনি। ইয়াত তেল আৰু অলপ দৰকাৰ হ'ব, মই পিছত দিম আৰু পিছত ভিনেগাৰো দি দিম অলপ। বাকী এতিয়া আৰু এনেদৰে ৰ'দাম আৰু 3 দিনমান। এয়া মোৰ কৰ্দৈ আচাৰ ৰেডি হৈ গ'ল। এয়া এতিয়া মই বটলত ভৰাম, খাব পৰা হৈয়ে গ'ল আৰু অলপমান তেল দিম। এয়া আচাৰ ৰেডি।